guys, welcome back to my YouTube channel Positive Vlog. মই এতিয়া যাবাৰ কোবা আইছো যে যাবাৰখন পিয়াক লম আপোনালোকে চাই যাওক গোটা ভিডিওটো একদম ধামাকাদাৰ হ'ব গৈছে আপোনালোকে যে পিয়াক কোবা না যায় যাবাৰ কোবা না যায় মোৰ তবা শিকি ল'ব পাৰে দে यार Hey guys, আমি এতিয়া গৈ আছো পথাৰলৈ জলপান লৈ মই জাপি পিন্ধিছো আৰু বাইদেউ আহিছে মানে মোৰ বাই পুৰা বন্নি চাউল মানে আমি এটা বন্নি চাউল বুলি কওঁ এনে এইটো বৰা চাউল হয় বৰা চাউল লৈ আহিছো মা আৰু দেউতাই ইয়াতে পথাৰত ভুই ৰুই আছে আৰু এতিয়া আহিছো আৰু অলপ বৰষুণ দি আছে আজি বতৰটো খুব ভাল কৰিছে মানে অলপ কিনকিনিয়া কিন্তু বঢ়িয়া বতৰ আমি এতিয়া আহিছো এইখন পথাৰ ফালে আমি গৈ আছো এতিয়াতো আমি হেৰি কৰিব লাগিব মইনা কলিজা খাদাৰ নাই কা যাম কেনেকৈ যাম কেনেকৈ পাৰ এইখন আমি ইটোফালেৰে আহিছিলোঁ কিন্তু মানে সেই নহ'ল কামিয়াব নহ'ল মানে বেৰা পাৰ হ'ব লাগে সেইকাৰণে বেৰা পাৰ হ'ব নহ'লো আমি নৰৈ এতিয়া আমি সৰু বাহঁতৰ ঘৰে দি যাম এহঁতৰ এতিয়া গুড মৰ্ণিং হৈছে ৰজা হৈছে এতিয়া নে গুড মৰ্ণিং আর ডিসি এতিয়া নে উঠছি এই 10টা বাজি লাগি আমি জলপান লৈ আহিলো পিয়াক ৰুলো অলপ ঘৰৰ পিছফালে দিয়ে এনেকে আহি যাই আছো এনেকে সেৱা চেৱা কৰি লৈছি বহু বছৰ মোৰ পানীত উমছি আৰু আমি ফাইনেলি পাই গলো খেতি পথাৰ এইবিলাক ৰুই আছে মায়ে পিছফালে এনেকে এইটো ৰুই আছে আৰু এইফালে এই আহিবই পৰা নাই একদম মই ইয়াতে আছো আৰু ফাইনেলি আমি এনেকে গাই আছো তাই পাৰ হ'বই পৰা নাই জোৰ লাগা কে হাইছা এগিলা আহিছে আজি যুগৰ আপি পথাৰত নামবে নৰে এনেকৈ আহিলে অসমখন কি হ'ব অসম চেচ অসম ৰহতলৈ যাব ৰুই আছে এনেকৈ আছাগে তই আৰু ফাইনেলি আহি পালে কিবাকে খালৰ কাষ একদম ডাৱৰীয়া মানে বৰষুণ দি আছে কিনকিনীয়া সৰু অলপ মানে মথা নহয় এইগিলা কি সুন্দৰ বতাৰ এনেকুৱা বতৰত পিয়াক ৰুই আৰু মজা লাগে এইকেইদিন ইমান ৰ'দ কালি পথাৰত গৈছিলোঁ যে ইমান গৰম আছিল চুলিটা বান্ধিলোঁ और रोहिणी बहुत रो रहा है ৰুই আছে সেই দুটো ৰোৱনী এনেকা আহি আৰু ইয়াতে ৰুই আছে দুটো ৰোৱনী তাৰপিছত এই তাতে আছে দুটামান দীপংকৰ দাই ৰুই আছে যাবাৰ ৰুই আছে এনেকুৱাকৈ এখন পথাৰত আধা আধি ৰোৱা হৈছে প্ৰায় এনেকুৱা পথাৰ সেউজীয়া হৈ গৈছে পুৰা माँ को देखो और दीदी को देखो दीदी इतना स्लो है माँ इतना फास्ट है आज उसका फर्स्ट टाइम है पर 12 साल पहले आया था और आज आया है
বৰষুণ দি আছে এতিয়া বৰষুণ দি আছে এতিয়া আৰু এইটো হৈছে শালৰ পাৰত আছোঁ মই এতিয়া গাছৰ তলত মই জাপিটো পিন্ধি আছোঁ এইটো জাপি দিছ ইজ জাপি বুলি কয় এইটোক জাপি বুলি কয় তাৰপিছত আপোনালোকে যদি শুই ৰুবা নাজানে শিকি ল'ব পাৰে ইয়াৰ পৰা এই হে আসাম কা খেত আসাম কা ধান খেতি আমি গাঁৱলীয়া ভাষাটো আমি পিয়াক বুলি কওঁ পিয়াক ৰোৱা বুলি কওঁ আমি পিয়াক দিছোঁ পিয়াক ৰুব যাওঁ এনেকৈ কওঁ কিন্তু আচলতে এইটো লিখিত ভাষাত কোৱা হয় ভুই বুলি তো আমি পিয়াক ৰোৱা বুলি কওঁ সাধাৰণতে গাঁৱলীয়া ভাষাত এতিয়া পিয়াক ৰুই আছে আৰু এতিয়া মই এণ্ট্ৰি কৰিলোঁ এতিয়া ময়ো পিয়াক ৰুম আপোনালোকে চাই যাওক আমাৰ মাজত ফাদাৰ উপস্থিত হৈছে So guys, এতিয়া আমাৰ জলপান খাওয়া মজা গাইছ মজা रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का So guys, हमें खाना पाना खा लिया है और हम अब मतलब पत्थर में नाम गया है हमें पत्थर नामिलू इच्छा वो ब्रेक के बाद फिर आया है हम पत्थर में हम और पियाक रोएंगे इस माची को हम पूरा रोक कर जाएंगे क्या हो गया ये तो गिर गया समझो मार गया चलो बुका में घुस गया है उसका पियर माने खोंटा इसका और थोड़ा स्लो करके आ रहा है और हम जो वहाँ पर सामान था सामान लेकर आया मैंने ये जिगला आली देखा सिगला आली मोर दिसो देवता दिसो मायो दिसे बहुत मेटका आसिल मेटकागिला साफा करछु সেইটো ভিডিও কৰা নহল বাৰু কিন্তু এতিয়া মই যাবাৰ খুম অলপ যাবাৰ আছে অলপ যাবাৰখিনি খো আৰু বাইদেউ ৰুব এনেদৰে মোৰ ঠেকেলিও মাতি আছে নটিফিকেশ্যন আহি আছে আৰু এতিয়া মই এনেদৰে যাবাৰ শুই আছো পুৰা যাবাৰ অলপ আছিল সেইখিনি গোটাখিনি শুই দিওঁ শুই দি উঠি ঘৰত যাম এতিয়া আমাৰ মানে বৰষুণজাক জোৰকৈ দিব ধৰিছে সেইবাবে মোবাইলটো জিকি যাব প্লাষ্টিক মেৰিয়াই নিছোঁ বাৰু কোনো কথা নাই এতিয়া মোবাইলটো ছাতিৰ তলত থওঁ So guys, हम जा रहे हैं घर में। So guys, I mean So guys, मैं आ गया मतलब माने मैं आज आइसु हेची पथारলৈ এয়া কঠিয়া দাঙিলৈ আহিছো এইখিনি মাটিত ৰুবলৈ
মা আহিছে, মা ৰুব আৰু মই তেনেকৈ কঠীয়া দাঙি লৈ আহিছোঁ। ইয়াতে আজি আমি ৰুম, ভুই ৰুম, ভুই। और ये बिना से बहुत सारा दृश्य और मैं यहाँ पर रख दिया ऐसे। एक कुछ नज़ारा यहाँ আৰু আমাৰ কাষতে আমাৰ ভগীহুৰাহঁতৰ আইতাই ৰুই আছে ভুই মানে পিয়াক ৰুই আছে, পিয়াক। বহুত গৰম, ইয়াৰ পথাৰত পানী একদম গৰম হৈ গৈছে, চাহ হৈ যাব পুৰা, চাহপাত দি দিলে এনেকুৱা গৰম হৈছে। একদম বতাহ চতাহ নাই, একদম মাৰ দি আছে। বহুত গৰম। এতিয়া মই অলপ জিৰাব আহিলোঁ। এইবিলাক কঠীয়া আছিল, কঠীয়াবিলাকৰ ইয়াতে বহি গ'লোঁ অলপ। আজি আমাৰ ৰোৱা ইয়াতে হৈ গ'ল। এতিয়া আমি ঘৰত যাই আছোঁ। হেৰিটো আজি দিছিল। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।